देहायारि जेंना गोनां सुबुंफोरनो दिनै क'क्राझार आरो चिरां जिल्लानि सुबुंफोरनो ई-रिक्शा राननानै होदों। बिटिआर सरकारनि बानजायनायाव दिनै बड'लेण्ड सेक्रेटारियेट मावखुलियाव बोसोरफ्रोमबो होबोबाय थानाय बादिनो बिटिआर ओनसोलनि देहायारि गोनां सुबुंफोरनो ई-रिक्शाखौ राननानै होयो। मख'नो गोनांदि जिउनि सोलिनायाव थांनानै थानो हानायनि थाखाय देहायारि जेंना गोनां सुबुंफोरनो गंफा गंफा ई-रिक्शा आरो सा 200 सुबुंफोरनो 50,000 राङारि अनसुंथाइखौ बिटिआर सरकारा होदों। बे हाबाफारियावनो बिटिआरनि गायखंगिरि प्रमद बर'आ बाहागो लानानै ई-रिक्शाखौ राननानै होयो। बिटिआरनि मावफुं सोद्रोमा गौतम दास, बिटिसिनि हारिमु बिफाननि सिएसडि फामि ब्रह्मआ बाहागो लादों। क'क्राझारनिफ्राय खौरांगिरि मित्सार बसुमतारीनि खौरां। बिटिआर मानসৰ আঁচনি আমি আমাৰ সমাজ কল্যাণ বিভাগৰ পৰা বিটিআৰ মানসৰ আঁচনি নামৰ এটি ব্যৱস্থা লৈছোঁ, এটি আঁচনি লৈছোঁ। আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বৰদেৱৰ ইচ্ছা আছিলে যে বিটিআৰৰ যিসকল আমাৰ দিব্যাংগ ভাই ভনী আছে, দাদাসকল আছে, তেওঁলোকৰ বহুতে আৰ্থিকভাৱে বহুত পিছপৰা, বহুত দুৰ্বল, বহুতৰ এনেকুৱা অৱস্থা আছে যে দুবেলা দুমুঠি খাবলৈও তেওঁলোকৰ অৱস্থা নাই। গতিকে এই যিবোৰ পিছপৰা একেবাৰে দুৰ্বল বিল' প্ৰভাৰ্টি লেভেলৰ দিব্যাংগ ভাই ভনী দাদাসকল আছে, তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ কাৰণে জীৱন নিৰ্বাহৰ এটা বাট মুকলি কৰাৰ বাবে আমি বিটিআৰ মানৱ সেৱা আঁচনি এটা লৈছোঁ, যাৰ দ্বাৰা প্ৰতি বছৰে আমি 100খন ই-ৰিক্সা প্ৰদান কৰি আছোঁ, 100 ইলেক্ট্ৰিক ই-ৰিক্সা, আৰু 50,000 টকাকৈ 200জনক আমি দিম। 200জন দিব্যাংগ ভাই ভনী দাদাক 50,000 টকাকৈ দিয়া হ'ব আৰু 100জনক ই-ৰিক্সা প্ৰদান কৰা হ'ব। মুঠ 300জনক আমি বছৰত এনেকুৱা ধৰণৰ এটা সহায় কৰিম। আমি সেই সহায় কৰাৰ উদ্দেশ্যে আজি প্ৰথমতে এই বছৰৰ যি ই-ৰিক্সা প্ৰদান অনুষ্ঠান আছিল আমি নিৰ্বাচন কৰিলোঁ। আমি ইয়াৰ পিছত এই 10 দিনৰ ভিতৰত বিটিআৰৰ অন্যান্য যিবোৰ আমাৰ স্থান আছে তাতো আমি ৰিক্সাবোৰ দি দিম তেওঁলোকক। আৰু 50,000 টকাৰ আঁচনিটোও আমাৰ সম্পূৰ্ণ কাম ইতিমধ্যে হৈছে, 2 দিনৰ ভিতৰত আমি চেক প্ৰদান কৰি দিম। গতিকে ইয়াৰ দ্বাৰা আমাৰ দিব্যাংগ ভাই ভনীসকলৰ এক জীৱন নিৰ্বাহৰ বাট মুকলি হ'ব, তেওঁলোকে আত্মবিশ্বাসী হ'ব, আৰু তেওঁলোকক যে মানুহে ভাল পায়, তেওঁলোকৰ যে আমাৰ সমাজৰ এটি অংগ, আমাৰে ভাই ভনী, তেওঁলোকৰ এইটো এটা বিশ্বাস আহিব। তেওঁলোকক বিশ্বাস দিয়াৰ কাৰণে, তেওঁলোকক মৰম দিয়াৰ কাৰণে, তেওঁলোকক সন্মান দিয়াৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰমোদ বৰদেৱৰ এয়া ইচ্ছা অনুসৰি কামটো আমি কৰিবলৈ সক্ষম হৈছোঁ। আমি 24ক দিলোঁ আৰু অতি কম দিনৰ ভিতৰত আমি গ্ৰুপ 100 যি আছে আমাৰ বাকীখিনিক আমি দি দিম। আৰু দুটাকৈ জিলা আছে, কিন্তু এই 2খন জিলাৰো কিছু বাকী আছে, আজি গোটেইখিনি অহা নাই। 24 নহয় আৰু বেছি আছে, 24টো আজি আমি দি ইয়াতে ইণ্ডিকেশ্যন কৰিলোঁ। ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব, তেওঁলোকক কৰি দিয়া হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব, গোটেইখিনি ব্যৱস্থা কৰি দিয়া হ'ব তেওঁলোকক। তাৰোপৰি আমি বিটিআৰত 5খন জিলাৰ বাবে 5টি কাউন্সেলিং চেণ্টাৰ খুলিছোঁ। কাউন্সেলিং চেণ্টাৰৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজত যিবোৰ ভাইলেঞ্চ চলি আছে, ডমেষ্টিক ভাইলেঞ্চ বা ছ'চিয়েল ভাইলেঞ্চ, ড্ৰাগ এডিক্টেড প্ৰব্লেম, সেইবোৰ যদি আমি ঠিক কৰিব নোৱাৰোঁ, সমাজখন সুস্থ নহ'ব। সমাজৰ আমি বিভিন্ন কাম কৰি আছোঁ, উন্নয়নমূলক কাম কৰি আছোঁ, আঁচনি লৈছোঁ, সেইটোৱে সৰ্বসেৱা নহয়। মানুহৰ যদি চিন্তাধাৰাৰ পৰিৱৰ্তন নহয়, সমাজখন যদি সুস্থ নহয়, ভাতৃত্ববোধ যদি সমাজত গঢ়ি নুঠে, যদি অশান্তি বিৰাজমান কৰি থাকে সমাজ এখন, তেতিয়াহ'লে সমাজৰ সামগ্ৰিক উন্নয়ন কল্যাণ সম্ভৱ নহয়। তাৰ কাৰণে 5টা কাউন্সেলিং চেণ্টাৰৰ দ্বাৰা আমি সমাজখনক, এই ছ'চাইটিটোক এটা ষ্টেবল কৰাৰ কাৰণে, এটা ভাল পথত আগবঢ়াই লোৱা যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তেনেকৈ আমি আমাৰ উইড'সকলৰ কাৰণে, আমাৰ পিছপৰা যিসকল মহিলা আছে, দৰিদ্ৰ মহিলা, তেওঁলোকৰ কাৰণে কিছু একেলেন সাহায্যৰ ব্যৱস্থা কৰিছোঁ। আমাৰ 2টা VTRC চেণ্টাৰ আছে, য'ত আমাৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হয়, এই প্ৰশিক্ষণৰ যি ব্যৱস্থা সেইটো আমি কৰিছোঁ। আমাৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণেও স্কিল ডেভেলপমেণ্ট প্ৰশিক্ষণ, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ, সেইবোৰো আমি এই বছৰত কৰিম। मोजां मोनदों जे जोंनि जिउआ जोबोद दुखु खस्थ'जों भुगिनाङो। दा बेखौ नायनानै जोंनि सारा जोंनि जिउखौ नायनानै जे आसनि बानायदों आरो खुब बेनि थाखाय आंनि गोसोआ मोजां मोनदों आरो बेजोंनो जिउ दानायाव एसेबाबो मदद होगोन होननानै आं आसा खालामदों। दा बेनि थाखायनो सारनिसिम आरो नोंथांमोननिसिम आंनि गुरै सिबिनाय खुलुमनायखौ जासिबाय। बेखिनिखौनो आं बुंनाय माखासे बेखौबो आङो मोजां मोनदों। दा बिथांमोनहा जे जोंनि इ-रिक्सायाव लिस्टआव गाखोखैब्लाबो जे एसेब्लाबो अनसुंथाइ 50,000 रां सारा होनो थांगासिनो दं, खुब बेनि सायावबो आं मोजां मोननाय दं आरो। नोंथाङा सासे दैदेनगिरि जे बर्थमानलागै चिरां आरो क'क्राझार बा इन्टायार बिटिआरआव साबेसे बेबायदि PWD पार्सनफोर दङ दायो? दा आङो गोबावसै
आङो दा न'आवनो दङ माने सेल्फ एमप्लय खामानि मावनानै आं जायो दा अफिसाव थाङो आं एसे गोबावसै आरो दङ दंनाया ओमफ्राय आंनि लोगो नेरसोन दंफैयो दा बिथांनाव ए टु जेड मिथिनो हासिगोन आरो सारना 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पिकिं कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन